PG Education and Career students আগন্তুক সফৰা পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মই আজি ভিডিঅ' পোষ্ট কৰিছোঁ। তোমালোকে হয়তো নিশ্চয় জানা যে আগন্তুক সফৰা পৰীক্ষা 22 জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব, 2023 বৰ্ষৰ 22 জানুৱাৰীৰ পৰা। গতিকে তাৰে প্ৰস্তুতি স্বৰূপে মই আজি কেইটামান অংক যোৱা বছৰ পৰা লৈছোঁ, অংক কেইটামান আলোচনা কৰিম। ইয়াত এইটো মাধ্যমিক শাখাৰ আছিলে এই অংককেইটা। ইয়াত প্ৰথম প্ৰশ্নটো হৈছিলে 6, 8 আৰু 9 বিভাজ্য আটাইতকৈ সৰু সংখ্যাটো হ'ল। এই তিনিটা সংখ্যাৰ হৰণ যাব লাগিব। আচলতে এই তিনিটা সংখ্যা বিভাজ্য হোৱা সংখ্যা ইয়াত এটাই আছে মাত্ৰ, বা খ নম্বৰটো। বাকীকেইটাত ইয়াতে 6, 8 আৰু 9 এই তিনিটাই বিভাজ্য নহয়। বাকীকেইটা আটাইকেইটাৰ বিভাজ্য সংখ্যা অকল এটাই আছে, সেইটো হৈছে 72। সৰু ডাঙৰ বুলি ক'বলৈ নাই, এই খ নম্বৰটোৱে শুদ্ধ। তাৰপিছত দিছিলে বন্দনাৰ মাকৰ বয়স তাইৰ দাদাকৰ দুগুণ। যদি বন্দনাৰ তাইৰ দাদাকতকৈ 5 বছৰ সৰু কিন্তু ভনীয়েকতকৈ 3 বছৰ ডাঙৰ আৰু ভনীয়েকৰ বয়স 12 বছৰ হয়, তেন্তে মাকৰ বয়স কিমান সুধিছে। এইটো গোটেইকেইজনৰ বয়সৰ ভাগটোত এজনৰ বয়স দিয়া আছে, ভনীয়েকৰ বয়স দিয়া আছে, বাকী কাৰো বয়স দিয়া হোৱা নাই। গতিকে আমি ভনীয়েকৰ বয়সৰ পৰাই বাকীকেইটাৰ বয়স উলিয়াব লাগিব। ইয়াত কৈছে ভনীয়েকৰ 12, গতিকে তাই বন্দনা যিহেতু ভনীয়েকৰ 3 বছৰ ডাঙৰ, গতিকে তাইৰ বয়স বন্দনাৰ বয়স হ'ব 15। ককায়েক যিহেতু তাইতকৈ 5 বছৰ ডাঙৰ, গতিকে 15 পাছে 20 হ'ব ককায়েকৰ বয়স, দাদাকৰ বয়স। আৰু মাকৰ যিহেতু দাদাকৰ বয়সতকৈ দুগুণ, গতিকে দাদাকৰ 20 বছৰ হ'লে মাকৰ 40 হ'ব। এইটো ওলাই আছে গড় শুদ্ধ। তাৰপিছত প্ৰশ্নটো 1 অনুপাত 4 আৰু সমানুপাত 7 অনুপাত 2। এই যিহেতু সমানুপাত, গতিকে সোঁফালৰ অনুপাতটো আমি যদি দুগুণ কৰি দিওঁ, এইফালে কি হ'ব, 2 দুগুণ কৰিলে 4 হ'ল, 7 দুগুণ কৰিলে 14 হ'ব। 14 অনুপাত 4 সমানুপাত কি হ'ব, 7 অনুপাত 2 হ'ব। গতিকে এইটো শুদ্ধটো হ'ব গ 14। তাৰপিছত দিছিলে যদি চকা এটাৰ ব্যাস 98 চেণ্টিমিটাৰ হয়, তেন্তে চকাটোৱে 1000 পাক ঘূৰিলে অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব। আমি চকাটোৰ যিহেতু ইয়াত ব্যাস দিয়া আছে, পৰিধি উলিয়াই ল'ব লাগিব। পৰিধিটো কিমান হ'ব, পাই ডিটো আমি যদি পৰিধি উলিয়াওঁ তেতিয়া কি হ'ব, 308 চেণ্টিমিটাৰ হ'ব। আৰু যিহেতু 1000 পাক ঘূৰিবলৈ কি বুলি কয়, কিমান দূৰত্ব হ'ব বুলি কৈছে। আমি 308 যিটো পৰিধি উলিয়ালে, পৰিধিটোৰ লগত আমি 1000 পূৰণ কৰিলে কিমান পাম, এইটো 3,80,000 চেণ্টিমিটাৰ। ইয়াক মিটাৰ আনিলে কি হ'ব, মিটাৰ আনিলে হ'ব 3080 মিটাৰ। গতিকে ইয়াত গড় শুদ্ধ। তাৰপিছতে প্ৰতিটো পুতলা 3 টকাকৈ বিক্ৰী কৰাত মানুহজনৰ 20 টকা লোকচান হয়। যদি প্ৰতিটো পুতলা 3.25 টকাকৈ, মানে 3 টকা 25 পইচাকৈ বিক্ৰী কৰিলে মানুহজনৰ 30 টকা লাভ হ'লহেঁতেন, তেন্তে তেওঁ কিমানটা পুতলা বিক্ৰী কৰিলে। এতিয়া কথাটো হ'ল 25 পইচা, ডিফাৰেঞ্চটো 25 পইচা, 3 টকা আৰু 3 টকা 25 পইচা। 25 পইচাৰ ডিফাৰেঞ্চটোৱে কিমান ডিফাৰেঞ্চ অতিক্ৰম কৰিছে, 25 পইচা বেছিকৈ হ'লে এই 20 টকা লোকচানটো নোহোৱা হৈও, লোকচানটো নাইকিয়া কৰিও 30 টকা লাভ হ'ব। গতিকে ডিফাৰেঞ্চ কিমান আনিব, 50 টকাৰ ডিফাৰেঞ্চ আনিব 25 পইচাটোৱে। 25 পইচাটো এটা পুতলাৰ 25 পইচাই এটা পুতলাই 25 টকাকৈ 25 পইচাকৈ ডিফাৰেঞ্চ আনিলে, তো 50 টকাৰ ডিফাৰেঞ্চ আনিবলৈ হ'লে কিমান হ'ব, 4 কৰিলে 200 টকা হ'ব, মানে 200টা পুতলা হ'ব। 200টা পুতলা, এটা পুতলাত 25 পইচাকৈ লাভ হ'লে 200টা পুতলাত কিমান হ'ব, 50 টকা লাভ হ'ব। গতিকে পুতলা সংখ্যা কিমান হ'ব, 200টা হ'ব। ইয়াত গড় শুদ্ধ। এইটো তাৰপিছত দিছে সাংকেতিক ভাষা এটাত দেলহিক 73541, আচলতে সংখ্যা লেটাৰবিলাকক সংখ্যাৰে চিনাক্ত কৰিছে। কলকাতাক 825, তাৰমানে কি, ডিটোৰ মান 7 ধৰিছে, ইটোৰ মান 3 ধৰিছে, তেনেকুৱা। ইয়াতে 5 শব্দটো কলকাতাৰ চিটোৰ মান 8 ধৰিছে, শেষৰ এটোৰ মান 2 ধৰিছে। এইটো আমি মিলালে গম পোৱা যাব কোনটো সংখ্যা, কোনটো আখৰৰ মান কি ধৰিছে। এতিয়া আমাক উলিয়াব দিছে কালিকট। আমি চি আখৰ দেখিছিলোঁ যে কলকাতাত চি আখৰটোৰ মান 8 দিয়া হৈছে, আৰু এ আখৰটোৰ মান কি ধৰিছে, 2 ধৰিছে। গতিকে 8 আৰু 2 মিলাই প্ৰথমতেই আছে। গতিকে এইটো কালিকটক প্ৰকাশ কৰিলে কি হ'ব, এইটো হ'ব কটো হ'ব 8251896।
1 2 3 4 5 6 7 গতিকে তোমালোকে মিলাই চাই গম পাবা যে কটো শুদ্ধ খালী কথা প্ৰয়োগ কৰিবলৈ কটো সাংকেতিক ক হ'ব তাৰপিছত দিছিলে কাঠৰ চিত্ৰৰ ৰং কৰা অংশৰ কালি হ'ব এতিয়া আচলতে ইয়াত দুটা বৃত্ত বুলি ধৰি লওঁ আমি বগা অংশৰ এটা বৃত্ত আৰু গুটিটো এটা বৃত্ত দুটা বৃত্ত যদি আমি পৰিধি উলিয়াই লওঁ কালি উলিয়াই লওঁ দুটা বৃত্ত ডাঙৰ বৃত্তটো কালি উলিয়াই লওঁ কিমান হ'ব 616 চেণ্টিমিটাৰ হ'ব আৰু সৰুটো 154 চেণ্টিমিটাৰ হ'ব আৰু ডাঙৰটোৰ পৰা সৰুটো বিক কৰিলে এই ৰঙা অংশৰ এই ৰং কৰা অংশৰ কালি ওলাই পৰিব আৰু সেইটো হ'ব গটো 465 চেণ্টিমিটাৰ স্কোৱাৰ তাৰপিছত এটা দিছে এটা চাবিসংখ্যা এনক 5 এখন কৰিলে 4 বাকী ৰয় গতিকে টুৱাইছ এনক মানে দুটা এনক 5 এখন কৰা হয় তেন্তে বাকী কি বাকী থাকিব এটা এনক 5 এখন কৰিলে 4 বাকী থাকে দুটা এন এখন কৰিলে 8 বাকী থাকিব 8ক যদি আমি আকৌ 5 এখন কৰোঁ কি বাকী থাকিব 3 বাকী থাকিব গতিকে ইয়াত খটো শুদ্ধ তাৰপিছত দিছিলে প্ৰতি 2 মিটাৰ পাইপত 20 টকাকৈ 50 মিটাৰ পাইপৰ মূল্য হ'ব এইটো একেবাৰে সহজ 2 মিটাৰত 20 টকা তাৰমানে 1 মিটাৰত 10 টকা গতিকে 50 মিটাৰ কিমান হ'ব 500 টকা হ'ব গতিকে এটাও নহয় এইটো শুদ্ধ কাৰণ 500 টকা ইয়াত ক'তো দিয়া নাই গতিকে শুদ্ধটো হ'ব খ ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ তোমালোকে মোৰ এনেকৈ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা